নমস্কাৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে মোৰ আজিৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম চৰকাৰৰ কেইটামান চাকৰি পদ খালী হৈছে। ইয়াৰ কাৰণে তোমালোক মিনিমাম ক্লাছ 8 পাছ বা বেচিলৰ ডিগ্ৰী পাছ কৰা হ'লে এপ্লাই কৰিবলৈ পাৰিবা। আৰু ইয়াৰ দৰমহা 12,000 টকাৰ পৰা আৰম্ভ হ'ব আৰু 62,000 টকাৰ ভিতৰত হ'ব। আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়া বৰ্তমান অফলাইন যোগে আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 30 জুলাই 2019। গতিকে বলচোন বন্ধুসকল, সম্পূৰ্ণ ডিটেইলছটো চাই লওঁ। বন্ধুসকল, চাকৰিটো আহিছে ডাইৰেক্টৰেট অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱেৰিয়ান ষ্টাডিজ আছামৰ ফালৰ পৰা। ইয়াত খালী হৈ থকা লোৱাৰ ডিভিজনেল এছিষ্টেণ্টৰ 2টা পদ আৰু পিয়নৰ 2টা পদ খালী হৈ আছে। যিটো LDA পদটোৰ কাৰণে তোমালোক বেচিলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। তোমালোকৰ মিনিমাম 6 মহীয়া এটা কম্পিউটাৰ কোৰ্চ থাকিব লাগিব। ইয়াৰ দৰমহা 14,000 টকাৰ পৰা 60,500 টকাৰ ভিতৰত হ'ব আৰু গ্ৰেড পে' হ'ব 6,200 টকা প্ৰতিমাহে, আৰু এইটো আনৰিজাৰ্ভ হৈ আছে। দ্বিতীয়টো পদ হৈছে পিয়নৰ পদ। 2টা পদ খালী হৈছে। ইয়াৰ কাৰণে তোমালোক মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব। দৰমহা হ'ব 12,000 টকাৰ পৰা 52,000 টকাৰ ভিতৰত, গ্ৰেড পে' হ'ব 3,900 টকা, আৰু এটা পদ আনৰিজাৰ্ভ আৰু এটা পদ ST হিলৰ কাৰণে ৰিজাৰ্ভ হৈ আছে। বন্ধুসকল, ইয়াত এপ্লাই কৰিবলৈ তোমালোকৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব লাগিব। দ্বিতীয়তে তোমালোকৰ বয়স 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু তাৰপিছত তোমালোকে যিখন এপ্লিকেশ্যন ফৰ্মৰ লগত পঠিয়াবলৈ নিজৰ যি মেট্ৰিকৰ এডমিট কাৰ্ড হয় সেইখন এজ এ বাৰ্থ চাৰ্টিফিকেট হিচাপে দিব লাগিব। 2 কপি পাছপৰ্ট চাইজ ফটো তোমালোকে চেল্ফ এড্ৰেছ কৰা হ'ব লাগিব। আৰু এটা নিজৰ চেল্ফ এড্ৰেছ এনভেলপ দিব লাগিব 5 টকাৰ পোষ্টেল ষ্টাম্পৰ। আৰু ইয়াত এপ্লাই কৰিবলৈ তোমালোকৰ কোনো ধৰণৰ মাচুল দিয়াৰ প্ৰয়োজন নাই। চিলেকশ্যন প্ৰচেছটো হৈছে এটা তোমালোকৰ ৰিটেন টেষ্ট লোৱা হ'ব। তাৰপিছত তোমালোকৰ এটা কম্পিউটাৰ টেষ্টৰ কাৰণে মতা হ'ব, আৰু তাৰপিছত তোমালোকৰ ইণ্টাৰভিউ হ'ব। যিটো ক্লাছ 8 পাছৰ পিয়ন পদটো আছিলে তাত মাত্ৰ তোমালোকৰ কম্পিউটাৰ টেষ্টটো নহয়। আৰু ইয়াত পৰীক্ষাত আহিবলগীয়া তোমালোকৰ চিলেবাছটো হৈছে জেনেৰেল নলেজ আহিব, জেনেৰেল ইংলিছ আহিব, মেথমেটিক্স আৰু আছামিছৰ ওপৰত তোমালোকক টেষ্ট লোৱা হ'ব। আৰু বন্ধুসকল, আজিলৈ ইমানে। ভিডিঅ'টো চাই কেনে পালা মোক জনাবা, নিজৰ বন্ধুসকলৰ পৰা শ্বেয়াৰ কৰা আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।